মই আকাশৰ প্ৰেমিক। মই আকাশৰ প্ৰেমিক। আকাশৰ প্ৰেমিক হোৱা বাবেই ভাল পাব পৰা নাই তোমাক। আচলেৰে ঢাকি ৰখা কথাবোৰ ভাল পোৱা নাই, বান্ধি ৰাখিব বিচৰা কথাবোৰো ভাল পোৱা নাই। মই সোণ হৰিণা খেদি আগবাঢ়িবলৈ শিকা নাই। সময়ৰ ৰঙীন পোচাকযোৰ পিন্ধি সলনি নকৰিলোঁ মোৰ ৰূপ। সেয়ে আজি মই সাধাৰণ, অতি সাধাৰণ, আৰু মই আকাশৰ প্ৰেমিক। মোক আউটডেটেড বুলি ক'ব পাৰে বহুতে, যিহেতু মোৰ জীৱনৰ ভৰত সোঁতত উটি যাব নোৱাৰোঁ মই। তথাপি সময় সলনি হোৱাৰ খবৰ ৰাখিছোঁ। মই জানো সমাজখন আজিও অষ্টাদশ আৰু ঊনবিংশ শতিকাৰ। মনবোৰত ৰহণ লগাইছে মানুহে, পোচাকত ৰহণ সানিছে। সোণ, হীৰা, মুকুতা আদিৰ এখন কাৰাগাৰ আছে। সেই কাৰাগাৰৰ মানুহে মোক বলিয়া বুলি ভাবে, যিহেতু মই আকাশৰ প্ৰেমিক। আকাশৰ প্ৰেমিক হোৱা বাবেই ভাল পাব পৰা নাই তোমাক।